29 তাৰিখে যে BTC ছেক্ৰেটাৰিয়েট এছেম্বলিত যে ঘটনা হৈছে তাৰ বিষয়ে আপুনি কি ক'ব বিচাৰে? এইটো যিবিলাক কম বয়সীয়া ল'ৰা ছোৱালী আহিছে কলেজত পঢ়াটোতো 18-17 বছৰীয়া ল'ৰা বা CIT ল'ৰা কিছুমান হায়াৰ ছেকেণ্ডাৰী পাছ তেওঁলোকে আৰু কিছু ইউনিভাৰ্চিটি বড়োলেণ্ড ইউনিভাৰ্চিটিৰ পৰা আহিছে তেওঁলোকে যেনিবা গ্ৰেজুৱেট তেওঁলোকে মাষ্টাৰ ডিগ্ৰীৰ কাৰণে ষ্টাডি কৰি আছে তাতে আজিৰ পেপাৰতো মই দেখা পালোঁ কোনোবা এজন ব্যক্তিয়ে বা কেইজনমান ব্যক্তিয়ে দলীয় স্বাৰ্থত উচতনি দিয়াৰ কাৰণে এই যিটো পৰখি যিটো প্ৰতিক্ৰিয়া হৈ গ'ল সেইটো দুখিত বেয়া পাইছোঁ আমি মোৰ হিচাপততো মই 72 হ'ল যেতিয়া আমাৰে নাতি ছোৱালী নাতিনী তেওঁলোকে কোনো নিজৰ বিবেচনাই দিয়ে তেওঁলোকে এইটো আক্ৰমণ কৰিম বুলি এই কি বুলি কয় এছেম্বলি ভৱন আক্ৰমণ কৰিবলৈ তেওঁলোকে অহা নাই কাৰোবাৰ উচতনি দিয়ে তেওঁলোকে আহিছে এইটো ধৰি লৈছোঁ আৰু আমি তেওঁলোকক দায় নিদিওঁ যিকেইজন ব্যক্তিয়ে উচতনি দিছে বা সেইটো কাম কৰিবৰ কাৰণে উচতনি দিছে তেওঁলোকৰে ভুল হৈছে তেওঁলোকে ছিনিয়ৰ মানুহ হিচাপে সমাজত ব্যক্তিত্ব বা ঠিক তেনেকৈ লিডাৰে যদি তেনেকৈ দিছে সেইটো ভুল হৈছে তাত দেখিবলৈ পাইছে যে কিছুমান দল সংগঠনৰ যিটো ফ্লেগটো দেখিব পাইছে CC কেমেৰাত কি এফছৰ ফ্লেগো আছে তাত কিছুমান বিভিন্ন দল সংগঠনৰ দেখিবলৈ পোৱা গৈছে যেনেকে আফচুৰ লিডাৰ যেতিয়া এতিয়াতো আমাৰ দীপেন বড়ো মোৰে ভতিজা বড়ো বাজাৰৰ হয় এতিয়া দীপেন বড়োৰ ক্ষেত্ৰত যদি ক'বলৈ যাওঁ মানে তেখেতে এখন ওদালগুৰি হায়াৰ ছেকেণ্ডেৰী ছাবজেক্ট টিচাৰ আছিল তেওঁ ইংলিছৰ তেখেতৰ বিবেচনা ঠিক তেনেকৈ উচতনিমূলক হ'ব নালাগিছিল সেইটো কিবা কাৰণত হৈ গ'ল আৰু কিন্তু সেইটো দুখৰ বিষয় হৈছে তেওঁলোকে ল'ৰাকেইটাই এতিয়া স্বীকাৰোক্তি কৰিছে আচলতে আমি কৰিম বুলি যোৱা নাছিলোঁ যিটো সাৰা ৱৰ্ল্ডতে আপোনালোকে দেখা পাইছে নেপালত কাঠমাণ্ডুত কি হৈছে শ্ৰীলংকাত কি হৈছে বাংলাদেশত কি হৈছে শ্বেখ হাছিনা যিজনীয়ে 15 বছৰ প্ৰাইম মিনিষ্টাৰ চলাইছে তাতে ডেকা ল'ৰাবিলাকে ইউনিভাৰ্চিটিৰ ল'ৰা ছোৱালীবিলাক কি কৰিছে এইটো হাৱাতে কিছুমানে এইটো ধঙতে যাব ওলাইছিলে কিন্তু তেওঁলোকে ভুল স্বীকাৰ কৰিছে যোৱাকালি